আহক আজি কথা পাতোঁ। এনেকৈ নহয়, হাতত হাত আৰু চকুত চকুত হৈ। বহুদিনেই হ'ল কাষত বহি আপুনি মোক দুখৰ কথাবোৰ নোকোৱা, বুকুত মূৰটো থৈ ভাল পাওঁ বুলি নোকোৱা। আহক না আজি অলপ কথা পাতোঁ। এঘণ্টাৰ বাবে হ'লেও ইণ্টাৰনেটৰ পৃথিৱীখনৰ পৰা কিছু আঁতৰি। ভাৰ্চুৱেল পৃথিৱীখনে সম্পৰ্কবোৰ ইমান থুনুকা কৰি পেলালে। মন গ'লেই আমি হওঁ, মন গ'লেই তুমি আৰু মই হওঁ। এতিয়া ৰিলেশ্যনশ্বিপ ষ্টেটাছ সলনি কৰিবলৈ ছেটিংছলৈ গ'লেই হ'ল। কাষত বহি কথা নপতা বহুদিনেই হ'ল যে। অনলাইন থাকিলেহে মই জীয়াই থকাৰ উমান পাই তেওঁ। 5 ইঞ্চিৰ ডিছপ্লেত বিচাৰি ফুৰোঁ মই তেওঁক। তেওঁৰ ভাল লগা বেয়া লগাবোৰ এতিয়া শ্বেয়াৰ কৰা মিমবোৰৰ পৰাহে জানিব পাৰোঁ মই। আপুনি কিবা এটা ক'ব বিচাৰিছে মোক, কিন্তু মোৰ ডাটা অফ। ৰৈ থাকে আপুনি মোৰ প্ৰফাইলত সেউজীয়া লাইটটো জ্বলাবলৈ। মই মেছেজ চাম, ভাল লাগিলে লাভ ৰিয়েক্ট দিম, বেয়া লাগিলে ছেট ৰিয়েক্ট দিম। আৱেগ নাই সেই ৰিয়েক্টবোৰত। তাতকৈ যদি কাষতে বহি কথাবোৰ ক'লেহেঁতেন, হাতত হাত থৈ চকুত চকুত হৈ। মোলৈ খং উঠিছে। আৰে প্ৰহাৰ কৰক না মোক। মৰম লাগিছে, দুগাল উদং কৰি ৰাখিছোঁ। ব্যৱহাৰ কৰিব পাৰে, শান্তি পাব। লাভ, এংগ্ৰি ৰিয়েক্ট এইবোৰত প্ৰশান্তি কেনেকৈ বিচাৰি পাব? অকণমান কাষত বহকচোন, ভাল লাগিব আপোনাৰো। যি ভাল লগা হাজাৰ ফোন মেছেজৰ মাজতো বিচাৰি নাপাব। অফলাইন আড্ডাবোৰ নোহোৱা হোৱাৰ পৰাই বহুত কিবা কিবি হেৰুৱালোঁ। বন্ধুবোৰ এতিয়া কেৱল ফ্ৰেণ্ড লিষ্টতহে থাকে। কিবা এটা পষ্ট কৰিলে ৰিয়েক্ট কৰে, কমেণ্ট কৰে, বছ সিমানেই। তাহানি তিনিআলিত দিয়া আড্ডাৰ মজাটো হোৱাটছআপ গ্ৰুপত বিচাৰি থাকক দিয়ক। আহক না অকণমান সময় ভাৰ্চুৱেল পৃথিৱীখনৰ পৰা আঁতৰি কাষত বহি কথা পাতোঁ। চকুত চকুত হৈ, হাতত হাত থৈ।